সকলোকে পিংকিছ কিচেনলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত একেবাৰে ধুনীয়া ৰেচিপি এটা লৈ আহিছো। ৰেচিপিটো হৈছে ক্ৰীম দিয়া লোকেল কুকুৰা মাংসৰ ৰেচিপি। আৰু এই ৰেচিপিটো একেবাৰে সহজতে আপোনালোকক মই আজি কুকাৰত বনাই দেখুৱাম। তেনেহলে বলকচোন চাও কেনেদৰে বনালো। এই ৰেচিপিটো বনাবৰ বাবে মই ইয়াতে 3টা পিয়াজ, এটা বিলাহী, আদা লসুন, 2 খিলা তেজপাত, 2টা জলকীয়া, লং ইলাচি, দালচিনি আৰু এবাটি ফ্ৰেছ ক্ৰীম লৈ লৈছো। তাৰে পাছত মই ইয়াতে 800 গ্ৰাম লোকেল কুকুৰা মাংস লৈ লৈছো। এইখিনি মই ভালদৰে ধুই লৈছো। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান ৰঙা জলকীয়া গুড়ি, তেল আৰু তাৰে লগতে মই ইয়াতে কাটি লোৱা পিয়াজ, জলকীয়া আৰু 2 চামুচ ক্ৰীম দি এইখিনি মই একেবাৰে ধুনীয়াকৈ সানি লৈছো। এয়া চাওক এইখিনি মই ভালদৰে সানি লৈছো। এতিয়া মই এইখিনি আধা ঘণ্টাৰ বাবে থৈ দিম। এতিয়া মই ইয়াতে গেছটো অন কৰি কুকাৰ এটা বহাই দিছো। তাতে মই ৰিফাইন অইল দি দিছো আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিছো। আৰু তেলখিনি গৰম হৈ যোৱাত মই ইয়াতে লং ইলাচি, দালচিনি আৰু 2 খিলা তেজপাত দিছো আৰু এইখিনি মই এতিয়া কিছু সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম। এইখিনি মই কিছু সময়ৰ কাৰণে ফ্ৰাই কৰি ললো। এতিয়া মই ইয়াতে থেতেলি লোৱা আদা লসুনখিনি দি দিছো আৰু এইখিনি মই কিছু সময়ৰ কাৰণে একেবাৰে ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া চাওক কিছু সময়ৰ পাছতেই আমাৰ আদা লসুনখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে মেৰিনেট কৰি ৰখা মাংসখিনি দি দিছো আৰু মাংসখিনি মেৰিনেট কৰি ৰখা আধা ঘণ্টাও হৈ গৈছে। এনেধৰণে মেৰিনেট কৰি ৰাখিলে মাংসখিনি বনাবলৈ খুবেই সহজ হৈ পৰে আৰু খাবলৈও খুবেই ভাল লাগে। এতিয়া মই এইখিনি 15 মিনিটৰ কাৰণে একেবাৰে ভালদৰে ভাজি ল'ম। এয়া চাওক 15 মিনিট পাছতেই আমাৰ মাংসখিনি খুবেই ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে কাটি লোৱা বিলাহীখিনি দি দিছো আৰু তাৰে লগতে মই ইয়াতে আধা চামুচ জালুকৰ গুড়ি দি দিছো। আপোনালোকে ইয়াতে বিলাহীখিনি পেষ্টটো বনাই ল'ব পাৰে। তাৰে পাছত মই বিলাহীখিনি ভালদৰে সিজিবলৈ দিছো। এয়া চাওক অলপ সময়ৰ পাছতেই আমাৰ বিলাহীখিনি ধুনীয়াকৈ সিজি আহিছে। এতিয়া মই ইয়াতে বাছি থকা গোটেইখিনি ক্ৰীম দি দিছো আৰু এইখিনি মই ভালদৰে লৰাই দিছো। এতিয়া মই ইয়াতে এগিলাচ গৰম পানী দি দিছো। আপোনালোকে ইয়াতে নিজৰ জোখমতে কম বেছিও দিব পাৰে। তাৰে পাছত মই এইখিনি লৰাই দিছো আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি কুকাৰৰ ঢাকনিখন লগাই 2টা চিটি মাৰি লৈছো। এয়া চাওক অলপ সময়ৰ পাছতেই আমাৰ 2টা চিটি আহি গৈছে আৰু কুকাৰটো ঠাণ্ডা হৈ গৈছে। আপোনালোকক মই খুলি দেখাই দিছো। দেখিছেনে মাংসখিনি দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু তাৰে লগতে খাবলৈও খুব ভাল হৈছিলে আৰু বনাবলৈও খুবেই সহজ। আপোনালোকে যদি এই ৰেচিপিটো আগতে খাই পোৱা নাই তেনেহলে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু যদি আজিৰ এই ৰেচিপিটো চাই ভাল পালে তেনেহলে লাইক এটা কৰি দিব। তেনেহলে অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছো। তেতিয়ালৈ বাই বাই।